বাহিৰ চালমাৰা জনতা হাইস্কুলত অশ্লীল নৃত্য গণৰাজ্য দিৱসৰ গইনালৈ এছাম লোকে সংবিধান বিকৃত কৰা যেন পৰিলক্ষিত হৈছে। এয়া দেখিছে এইটো কোনো থিয়েটাৰ বা ছবিগৃহ নহয়, এয়া হৈছে এখন জনপ্ৰিয় শিক্ষা প্ৰতিষ্ঠান। দক্ষিণ চালমাৰা বিধানসভা সমষ্টিৰ বাহিৰ চালমাৰা জনতা হাইস্কুলৰ প্ৰধান শিক্ষক মৰ্তুজ আলীয়ে অনুষ্ঠিত কৰে অশ্লীল নৃত্য, যাৰ ফলত স্থানীয় ৰাইজে হাতে হাতে লাঠি লৈ উপস্থিত হয় স্কুল চৌহদত। পৰিস্থিতি উত্তেজিত হোৱাত অশ্লীল নৃত্য বন্ধ কৰিবলৈ বাধ্য হয় প্ৰধান শিক্ষক মৰ্তুজ আলীয়ে। গাঁৱলীয়া সমাজত এইসকল নৃত্য মানি ল'ব পৰা নাই ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে। গণৰাজ্য দিৱসৰ গইনালৈ পশ্চিমীয়া সংস্কৃতি প্ৰচলন কৰা প্ৰধান শিক্ষক মৰ্তুজ আলীৰ বিৰুদ্ধে আমচু আৰু ৰাইজে কি ক'লে শুনো আহক। পৰ্বতঝোৰাৰ পৰা মজৰ আলী ৰিপৰ্ট, ডি লাইভ 365। মহকুমাৰ অন্তৰ্গত বাইশালমাৰা জনতা হাইস্কুলত 26 জানুৱাৰী উপলক্ষে কালচাৰ প্ৰগ্ৰাম চলন হৈছিল। সেইটো প্ৰগ্ৰামত প্ৰধান শিক্ষকে লোকেল ডেন্স অনা হৈ বাহিৰৰ পৰা ডেন্সাৰ আনি ধামাকা চলন হৈছে। সেইটো ধামাকা লৈ আমাৰ ৰাইজে মানা কৰাৰ পিছতে ৰাইজৰ লগত কাজিয়া হৈছে। সেইটোলৈ আমাৰ ডিচি মহোদয় শিক্ষামন্ত্ৰী ৰণোজ পেগুক আমি আহ্বান জনাওঁ, যদি সেইটো শিক্ষকৰ বিৰুদ্ধে একশ্যন নহয় তাহলে আমি বিলাসীপাৰা জিলা আমচুৰ তৰফৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বাইশালমাৰা জনতা হাইস্কুলত গণৰাজ্য দিৱস উপলক্ষে খেল ধেমালি পাতে। উক্ত খেলক কেন্দ্ৰ কৰি আজি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰে। সাংস্কৃতিক সন্ধিয়াৰ বাহিৰৰ পৰা নৃত্যশিল্পী মাতি আনাৰ কাৰণে অশ্লীল নৃত্য প্ৰয়োগ কৰাৰ কাৰণে স্থানীয় ৰাইজে অভিযোগ কৰে। স্থানীয় ৰাইজ আৰু স্কুল কৰ্তৃপক্ষৰ লগত মাৰপিট হয়। এনেকুৱা কাম কৰাত আমি স্কুল কৰ্তৃপক্ষত গৰিহণা দিছোঁ, যাতে এনেকুৱা কাম পৰৱৰ্তীত নহয়। আৰু এইটো ঘটনাক আমি অসম চৰকাৰ বা ধুবুৰী জিলাৰ প্ৰশাসনক দাবী জনাওঁ যে ইয়াৰ উচিত তদন্ত হৈ বিহিত ব্যৱস্থা ল'ব লাগে, নহ'লে আমি আমাৰ বিলাসীপাৰা জিলা আমচুৰ তৰফৰ পৰা ইয়াৰ তীব্ৰ বিৰোধিতা আন্দোলন গঢ়ি উঠাম।